আপোনালোকে বোলে মোৰ নাতিনীটোৰ আগত মোৰ পৰিচয় সুধি আছে, গতিকে মই কওঁ মোৰ ঘৰ হৈছে টিহু কণিমাৰাত, মোৰ নামটো হৈছে চাৰু কলি, আৰু মোৰ আপা নহয়, মোৰ ছোৱালী দুটা বিয়া দিলোঁ। পাছত মোৰ সৰুটো ছোৱালী লৈ আহিছে। এতিয়া থাকবাৰ 28 বছৰ হ'ল। গতিকে এতিয়া মই মিকাছিল বুলিয়ে ক'ব পাৰি। আৰু মোৰ মায়ে সৰুতে এতিয়া মৰি যায়, আইটো আছে। থাকাতে মই ডাঙৰ হ'লোঁ, ডাঙৰ হ'ল ল'ৰা এটাই চাবা যায় পচন্দ কৰি তেওঁ ক'লাক যে মই এখন সংসাৰ কৰিছিলোঁ, কিন্তু গুচি যাই আৰু মই নানো, সেনেকৈ ক'লাক। আমাৰো আইহে আছিল, তাৰপিছত নানো বুলি কয় আগৰ মানুহবিলাক আৰু তলটো বুজি নাপাইছিল নহয়। ময়ো সৰু, মোৰ 16 বছৰ হৈছিল বিয়া দিওঁতে। তাৰে পিছত নানো বুলি ক'লাক যিটো মোক বিয়াই দিলাক। বিয়া দিয়াৰ 2 মাহমান পিছত তেওঁৰ পৰিয়ালখন আহি পালাক। তেওঁৰ পৰিয়ালখনত তেওঁৰ ল'ৰা হ'ল এটা, ছোৱালী দুটা। পৰিয়াল যেতিয়া আহি পালাক, মই অলপ হতাশ হ'লোঁ, হৈ মেটান মই তথাপিতো বোলো পাৰোঁ যদি মই আৰু কিবা কৰি থাকিমেই। তাৰে পাছত মোৰ মাই এটা জন্মিল। তাৰে এনেকৈ কিছুদিন যোৱাৰ পাছত মোৰ আৰু এটা গাত ৰৈল যি তিতে মালিকে কৈছিল তোৰ যদি সেইটো ছোৱালী হয় তোক মই নাৰাখোঁ। যেতিয়া সেনেকৈ ক'লাক মই ভয় খালোঁ, সেইটো মোৰ ল'ৰাই হয় না ছোৱালী হৈ মইতো ক'ব নোৱাৰোঁ। মই আইৰ ঘৰত গ'লোঁ, যাই আইৰ ঘৰত যাওঁতেও তেওঁ মোক বিচাৰ কৰা নাই, নকৰি এনেকৈ কিছুদিন থাকোঁতে মোৰ মাইটো জন্মিল যি তেতিয়াও মোক বিচাৰ কৰা নাই। সেইভাগে মই কণিমাৰাত মই মানুহৰ ঘৰত কাম কৰি ধুই ধুই কাপোৰ ধুই মই এনেকৈ আপি দুটা ডাঙৰ কৰিলোঁ। ডাঙৰ কৰাৰ পাছত আপি দুটা বিয়া দিলোঁ। বিয়া দিয়াৰ পাছত মোক সৰুটো জামুই মোক তাৰ পৰা লৈ আহিল। মোৰ এতিয়া থাকবাৰ 28 বছৰ হ'ল। এয়ে মোৰ পৰিচয়। মই যদিও জোৱাৰী ঘৰত আছোঁ, কিন্তু মই জোৱাৰী ঘৰত থকা হেন থকা নাই, মই নিজৰ ঘৰত থকা হেন পাই আছোঁ। মোক জামে বহুত মৰম কৰে, নিজৰ মাকৰ দৰে মোক ৰাখি আছে, আৰু নাতিকেইটাইও মোক বিৰাট মৰম কৰে। মই সেইকাৰণে খেলা দুখ মই পাহৰি গৈছোঁ। যাই এতিয়া মই নাতিনীৰ লগত মই তামচা ফূৰ্তি কৰি এনেকৈ দিন কটা কাটাম বুলি ভাবছোঁ। যদি কিবা ভুল হৈছে, মই বুঢ়া মানুহ, মই স্কুলত নাযাওঁ মানুহ, মই একোৱেই নাজানো, আপোনালোকে ভুল নধৰিব।